10টার সময় ঘর তুমি কয়েকখানে ঠাটা পুষছে সারাও করি ওই হচ্ছে গ্যাস লিক হয়েছে নাকি হয়েছে জানি না হঠাৎ করি আমার গাত আগুন লাগছে ঘুমোর থেকে আমি ঝাঁপে উঠে বাইরে আসছি আগুনের হিট নাগাদ বাইরে আসছি কোনো বস্তু বাইরে করে বাইরে কিছুদিন আগে আমি 1 লাখ টাকা নিয়ে আসলে বাথরুম দিয়েছি আর 50,000 টাকা এইটুছি রং করার জন্য। নমস্কাৰ, মই আজি উপস্থিত হৈছোঁ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ তুলসীবিল অঞ্চলত আৰু এইখন তুলসীবিল অঞ্চলৰ শিলবাৰী গাঁৱৰ অমিলা বিবি নামৰ এগৰাকী মহিলাৰ ঘৰত ৰাতি 10:30মান বজাত হঠাৎ জুই লাগিছিল আৰু জুই লাগি গোটেই ঘৰখন বিনষ্ট হৈছিল। আৰু কেনেকৈ জুই লাগিছিল এই বিষয়ে আমি এইখন পৰিয়ালৰ এজন সদস্য আছে, তেখেতৰ পৰা জানিব বিচাৰিছোঁ যে আচলতে ঘটনাটো কি হৈছিল আৰু কেনেকৈ হৈছিল। ঘটনাটো স্যার রাতি 10টা 11:30মান বজাত মানে কালিতো বৰষুণ দি আছিলে বহুত জোৰকে পুৱাতে অলপমান আগতে হৈ গ'ল কাৰণ কিবা কাৰণত গেছটো লিক হৈছিলে। গেছ ইয়াতে গেছ আছিলে, গেছৰ চিলিণ্ডাৰটো লিক হ'ল। লিক হোৱাৰ পিছত যিবিলাক মানে বিজুলী পৰি আছিল, বিজুলী পৰাৰ ফলত কোনোবা ঠাইত শ্বৰ্ট চাৰ্কিট হৈ জুই লাগি গ'ল। তেতিয়াতো গেছ চিলিণ্ডাৰ আছিল, মানে ঘপককৈ জুইটো জোৰকৈ লাগি গ'ল। লাগি যোৱাৰ পিছত আমি হৈ হাল্লা কৰি গোটেই মানুহ আহিলে আৰু পিছত আমি মানে ভাবিলোঁ যে এতিয়াতো গেছ আছে ভিতৰত, এতিয়া কাষত যাব নোৱাৰি। অলপ ছাইডৰ পিছত কিছুমান সময় পিছতে মানে গেছটো ফুটি উঠিলে, একেবাৰে ফাটি উঠিলে। তাৰপিছত আমি গোটেইবিলাক আগুৱাই আহি মানে গাঁৱৰ মানুহ গোটেইখিনি ধৰি জুইখন নুমালোঁ। আৰু পিছত দুখৰ বিষয় হ'ল যে ঘৰৰ বস্তু যিখিনি আছিল, মানে ঘৰৰ ভিতৰত যিমানবিলাক বস্তু আছিল, ফোন আছিলে, ঘৰৰ মানুহৰ ফোন আছিলে, প্ৰায় 1.5-2 লাখ টকাৰ ফোন আছিলে। আৰু যিবিলাক কাগজ পাতি ডকুমেণ্ট মানে যিখিনি বস্তু এটা ফেমিলিত লাগে সেইখিনি বস্তু এটাও আমি ওলাব নোৱাৰিলোঁ। মানে এটাই কাৰণ যে গেছটো আছিলে। আমি ভাবিছিলোঁ যে কিবা মানুহ এটা বলে মানুহৰ যাতে ক্ষতি নহয়, এই ভয়তে আমি ঘৰৰ বস্তু এটা ওলাব নোৱাৰিলোঁ। বাকী যিমানবিলাক বস্তু আছিলে ঘৰত, এই চাউল কওক, দালি কওক, চুকেজ আছে, কাপোৰ কানি যিবিলাক আছিলে, মানে শৰীৰৰ কাপোৰ যিটো আছে এইটো মানে যিটো শৰীৰত আছিলে এইটোহে আছে, বাকী যিমানবিলাক আছে বস্তু সকলো। ৰাতি আপোনালোকে ফায়াৰ ব্ৰিগেডক খবৰ দিছিলে? খবৰ দিছিলোঁ, ফায়াৰ ব্ৰিগেড আহিছে, মানে অলপ লেটকৈ আহিছে। তাৰ আগতে আমি অলপ বৰষুণ আছিলে, তাৰ আগতে গোটেই ওচৰ পাজৰৰ মানুহ আহিল, আমি গোটেইখিনি ধৰি অলপ মানে জুইখন নুমালোঁ। ফায়াৰ ব্ৰিগেড আহি বাকী যিবিলাক আছিলে চাই জাৰি ইহঁতে তো আপোনাৰ অনুমানিক মানে কিমান টকাৰ বস্তু আপোনালোকৰ লোকচান মানে ক্ষতি হৈছে সেইখিনি অলপ অনুমানিক ছাৰ যিখিনি বস্তু আছিলে, মানে ঘৰৰ বাহিৰে যিখিনি ঘৰৰ ভিতৰত আছিলে এইখিনি 4-5 টকাৰ বস্তু আছিলে ঘৰতে। আৰু ঘৰটো যিটো আছিলে এইটো কাঠবিলাকে দামী কাঠ আছিলে, সকলে টিন আছিলে। আৰু যি মানে ভিতৰৰ বস্তুখিনিয়ে 4-5 টকাৰ আছিলে, 2 লাখ টকা ফোন আছিলে, বাকী যিবিলাক আছে ফাৰ্নিচাৰ বস্তু এটা ওলাব নোৱাৰে। ধন্যবাদ। আমি এইখন ঘৰত আমি যিখিনি দেখিবলৈ পাইছোঁ, তো আমি আপোনালোকক গোটেইখিনি দেখাম। ইয়াতে গেছ চিলিণ্ডাৰখিনি ৰখা আছিলে, গোটেই গেছ চিলিণ্ডাৰখিনি তেখেতৰ নষ্ট হৈ গৈছে। আৰু গেছ চিলিণ্ডাৰ লগতে যিমানখিনি বস্তু আছিলে সেইখিনি বস্তু আপোনালোকৰ মানে নষ্ট হৈছে। আৰু এইফালে তেখেতে মানে এখন খাট আছিলে আৰু সেই খাটখনো গোটেইখিনি বিনষ্ট হৈছে। আৰু ওপৰৰ টিন আৰু কাঠৰ যিমানখিনি বস্তু আছে গোটেইখিনি বস্তু তেখেতৰ নষ্ট হৈছে। ইফালে যিখিনি তেখেতৰ সামগ্ৰী আছিলে গোটেই সামগ্ৰীখিনি তেখেতৰ নষ্ট হৈছে। আৰু পোনে পোনে আমি এইখন ৰুমত যাব বিচাৰিছোঁ। আৰু এইখন ৰুমত এখন খাট আছিলে আৰু এই গোটেই খাটটো আপোনালোকে চাওক গোটেইখিনি বিনষ্ট হৈ গৈছে। তাৰ লগতে এইখন ৰুমৰ মানে পাংখা এটা আছিলে। ইফালে আপোনালোকে চাওক চুকেছ আছিলে, য'ত নেকি গোটেইখিনি বস্তু তেখেতৰ মানে কাপোৰ পিন্ধা কাপোৰ যি আছিলে, টকা পইচা ইয়াতে যিখিনি আছিলে গোটেইখিনি নষ্ট হৈ গৈছে। ইফালে আপোনালোকে চাওক তেখেতৰ যিখিনি ধান আছিলে, লগতে যিখিনি সামগ্ৰী আছিলে ঘৰত খোৱা বোৱা বস্তু, ইফালে চব্জি যিখিনি বস্তু আছিলে গোটেইখিনি ঘৰত তেখেতৰ বিনষ্ট হৈছে।